बाक्सानि चौकियाव बायदि गाबनि सिखिरिनि मेला बायदि गाबनि सिखिरिया आखाइ फायख'ना लिंहरदों दावबायारिफोरखौ मिथिंगाया महर सोलायदों सिख्ला दैलों जादों मिथिंगाया जेरै नायो हरैनो सोमखोर आरो सोमखोरजों लोगोसे बायदि गाबनि बिबाराबो समायफ्ले होदों मिथिंगाखौ बे सोमखोरनि गेजेरावनो बायदि गाबनि सिखिरिनि मेला रं बेरंनि सिखिरिया आखाइ फायख'नानै लिंहरदों बे नुथाया जादों बाक्सा जिल्लानि भारत भुटान सिमनायाव थानाय मानास चौकिनि आथिखालाव चौकियाव समायनानि मेला खुंदों सिखिरिया मिथिंगानि सोमखोर थासारिनि गेजेराव दा सिखिरिनि समायना महर रं बेरंनि सिखिरिया आखाइ फायख'ना लिंहरदों दावबायारिफोरखौ मिथिंगानि समायना थासारि मख'थावनादि लावखार ओंखाम जाग्रा आरो दावबायारिफोरनि दावबायथिलि चौकियाव बोसोरफ्रोमबो मे दाननिफ्राय जुलाइ दानसिम नुनो मोननाय जायो रोजा रोजा बायदि रोखोमनि सिखिरि बे सिखिरिखौनो नायनो थाखायनो रायजोनि दाब दाब जायगाफोरनिफ्राय फैयो दावबायारिफोर लोगोसे नायबिजिरसंगिरिफोरा थारैनो चौकिनि बायदि गाबनि सिखिरिफोरा मोहिनी नांहोनो हादों मिथिंगा अनफावरिफोरखौ एरैहाय चौकिया सोलायदों बिनि महरखौ सनालु आवजार कृष्णचूड़ा आरो हाग्रानि बायदि बिबारा समायनासिन खालामदों चौकिखौ भुटान हाजोनि सोमखोर नुथाय आरो फाग्ला दैमानि जिरि जिरि सोदोबा गोबांसिन समायनासिन खालामदों चौकिनि थासारिखौ चौकी पिकनिक स्पटत जोआ जोंतु मसलपुरर পৰা আমাৰ নিকাশী সুবনখাটা হয় যে ভূটান বৰ্ডাৰ লৈ চৌকি পিকনিক স্পটত যোৱা ৰাস্তাত যে এতিয়া এপ্ৰিল মে জুন জুলাই লৈকে এই 3-4 মাহ খুব পখিলা বাটাৰফ্লাই বহুত বিভিন্ন ধৰণৰ জাতি প্ৰজাতিৰ বিভিন্ন ধৰণৰ ইয়াত ওলাই জুম খায় লাখ লাখ পখিলা ওলাই তো পখিলা ৰিচাৰ্চ কৰা সকলক আমি আহ্বান কৰোঁ মানৱ চৌকি টুৰিজম সোসাইটি ফালৰ পৰা যে ইয়াত ৰিচাৰ্চ কৰিবলৈ বিভিন্ন প্ৰজাতিৰ পখিলা ইয়াত আছে তো দেখা পাই আছে এতিয়াও আছে আপোনালোকে আহি ইয়াত পখিলা ৰিচাৰ্চ কৰিবলৈ বা পখিলা চাবলৈ আমি সকলো ভিজিটৰসকলক পৰ্যটকসকলক আমি আহ্বান কৰোঁ পখিলা সংৰক্ষণৰ ক্ষেত্ৰত আমি যেহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টকো আমি জনাইছোঁ যে যেহেতু ফৰেষ্ট এৰিয়া হয় তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাও এই সংৰক্ষণৰ ক্ষেত্ৰত কাম ইমান কৰা নাই তো সংৰক্ষণ কৰিব লাগে আমি আহ্বান কৰোঁ ডিপাৰ্টমেণ্টক যে ইয়াত বিভিন্ন পিকনিক স্পটত 4 চকীয়া 6 চকীয়া 2 চকীয়া বাহন যায় তো এই বাহনেদি গাড়ীৰ কিবা জোৱাই দি কিবা পখিলা ইমান মাৰা হয় তো পখিলা মৰাৰ পিছত আমাৰ সৌন্দৰ্য যোনটো সৌন্দৰ্যৰ যোনটো কিবা সৌন্দৰ্যটো খুব কমি যায় আৰু পখিলা চোৱাৰ কাৰণে বহুত মানুহ ইয়াত পিকনিক স্পটত আহে তো এতিয়াও 3-4 মাহ এতিয়া ৰানিং মাহৰ লগতে আগষ্ট জুন জুলাই আগষ্টলৈকে ইয়াত পখিলা ওলায় তো এই পখিলা চোৱাৰ কাৰণে আমি সকলো পৰ্যটকসকল ভিজিটৰসকলক আহ্বান কৰোঁ পখিলা সংৰক্ষণৰ ক্ষেত্ৰত আমি আহ্বান কৰোঁ যে ভিজিটৰসকলে বা পৰ্যটকসকলে যে আমাৰ চৌকিত পিকনিক স্পটত আহে ঘূৰিবলৈ আহে চাবলৈ আহে বিভিন্ন ইয়াত জীৱ জন্তুৰ লগতে বিভিন্ন জাতি প্ৰজাতিৰ গছ গছনিৰ পৰা আৰু ইয়াত আমাৰ পখিলা বিশেষকৈ এতিয়া এই মাহত বহুত পখিলা ওলায় হাজাৰ লাখ পখিলা ওলায় জুম খায় ৰাস্তাই ৰাস্তাই তো বাহন 4 চকীয়া 2 চকীয়া বাহনে চেপি বহুত মাৰা যায় তো বাহনৰ স্পীডৰ কাৰণে মাৰা যায় তো আমি ভিজিটৰসকলক পৰ্যটকসকলক আমি আহ্বান কৰোঁ যে চৌকিত পিকনিক স্পটত চৌকিত অহা সময়ত যে আমাৰ যে হেড অফিচ উত্তৰ কুছিৰ পৰা চৌকিলৈ যোৱা 5 কিলোমিটাৰ হয় এই 5 কিলোমিটাৰটো খুব আৰু যোনটো গাড়ীৰ স্পীড কমাব মিনিমাম 20-30 যাব বুলি আমি আহ্বান কৰোঁ 20-30 গ'লে এই যোৱা মানুহসকলে বা ভিজিটৰসকলে যে পখিলাৰ জুম আৰু পখিলা বিভিন্ন প্ৰজাতিৰ পখিলাও দেখা পাব আৰু পখিলাও সংৰক্ষিত হ'ব সেইকাৰণে
খুব শ্ল'লি গাড়ীটো খুব কম স্পীডত আহিব বুলি আহ্বান কৰোঁ।